নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোৱেই বিচাৰোঁ। আৰু লগতে মোৰো ভালে আছে। আজি যিহেতু আমাৰ ঘৰত আলহী আহিছে, চ' বলকচোন চাওঁ কোন আহিছে। এইটো ভাগিন পোৱালি আহিয়ে পূৰা একদম কামত ব্যস্ত। কি কৰিছা? হে কি কৰিছা? লাজ পাইছে আৰু ই পূৰা একদম নাৰিকল গুচাই আছে। নাৰিকল খালা নাই? হা ৱা একোৱেই নকয় দেখোন। তুমি যে নতুন পেণ্টটো পিন্ধি পিনে তলত বহি দিলা, এইটো কোনে দিলে কৈ দিয়াচোন। কৈ দিয়া আকৌ, তেতিয়াহে দাদাহঁতে দেখি পাব। কৈ দিয়া আকৌ। আৰু এজনী বাই, এজনী ডাঙৰ বা হয়। ভালনে? অঁ ভালেই। এয়া দেখিছে, এয়া ডাঙৰ বা হয়। বেছি দিন নাই হোৱা, পালেহি আৰু। তাৰপিছত ঘৰত চবৰে ভাল ন? ভালেই। অঁ আৰু এয়া বা আৰু ৰান্ধনী আজি আমাৰ বেলেগ। এয়া ৰান্ধনীয়ে নোলায়। এয়া ইয়াত হাঁহৰ মাংস বনাই আছে। এতিয়া বাহঁতি গ'ল আৰু ডাঙৰ বাহঁতক আপোনালোকক দেখালোৱেই। তাৰপিছতে সৰু বাহঁতিও আহিলে, সৰু বা আৰু ভিনি। তেওঁলোকক দেখুওৱা নহ'ল, কিন্তু মানে বাহঁতৰ লগত কথা পাতোঁতে এটা কথা গম পালোঁ, কালিৰ ঘটনাটোৰ কথা। কালি যিহেতু 8 ছেপ্টেম্বৰ হৈছিলে, আৰু আপোনালোকে হয়তো বহুতে গম পাইছেই কি কথা ক'বলৈ লৈছোঁ। মাজুলীত যিটো ঘটনা হৈছিলে সেইটো বহুত দুখ লগা কথা আৰু মানে হৃদয় কঁপোৱা ঘটনা হৈ গ'ল। আৰু মানে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে যিকেইজন এতিয়ালৈকে বিচাৰি পোৱা নাই তেওঁলোককো সোনকালে পাওক। আৰু কি ক'ম, মানে ভাবিছিলোঁ বেলেগ টাইপত ভিডিঅ' এটা বনাম বুলি, ভাইটি এটাৰ লগত ভিডিঅ'টো বনাম বুলি, মানে এজেগাত যাম বুলি ভাবিছিলোঁ। সেইটো পিছৰ কথা, সেইটো এতিয়া বাদ দিছোঁ। কিন্তু কালিৰ যিটো ঘটনা হ'ল, সেইটো ঘটনা একদম মানে বুকু কঁপাই দিয়া এটা ঘটনা বুলি ক'ব লাগিব। যদি হয়তো নাওখনত যিটো ছুইমিং জেকেট থাকে বা এনেকৈ ছুইমিং প্ৰটেকশ্যনৰ কিবাকিবি থকাহেঁতেন হয়তো বহুতে বাচি গ'লহেঁতেন। আৰু কি ক'ম, বহুত দুখ লগা এটা ঘটনা হ'ল। আৰু যিগৰাকী ছোৱালী, সেই ফেৰীখনৰ পৰা বহুতো মানুহ 40জন বাচিছে বুলি মানে 40জন নিজকে বচাইছে বুলি গম পাইছোঁ। বচাইছে মানে নিজকে ভাল হৈ আছে আৰু এতিয়া 40গৰাকী তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে সেই ফেৰীখনৰ পৰা উঠি আহিব পাৰিলে। আৰু এগৰাকী মহিলা, যিগৰাকী ৰাণী বৰা নে ৰীণা বৰা, কিন্তু এতিয়া পাহৰিছোঁ। অলপ আগতে চাইছিলোঁ বাতৰিটো, আৰু তাত চাইছিলোঁ তেওঁ 3 বছৰীয়া ছোৱালী সন্তান এজনী আছে। আৰু তেওঁ যে ভগৱানৰ কৃপাত বাচি আহিলে, নিজৰ ছোৱালীজনীৰ মুখখন আকৌ ঘূৰাই চাবলৈ পাৰিলে, সেইটো কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মানে ভগৱানক কি ক'ম, মানে মোৰে দুখ লাগি গৈছে। যিটো সময়ত মই যদি থাকিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন। মানে বহুত এটা দুখ লগা ঘটনা হ'ল। আৰু বিশেষ একো নকওঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মই আপোনালোকক ভিডিঅ'টো দি দিছোঁ, আপোনালোকে চাব পাৰিব। সেই সময়ত সেই মানুহখিনি মানে কি অৱস্থা হৈছিল, আৰু তেওঁলোকৰ মনত কি এটা ভয়, কি এটা শংকা ঘটিছিলে, সেইটো তেওঁলোকেহে গম পাইছে। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰক, যাতে যিমান কেইজন মানুহ এতিয়ালৈকে উদ্ধাৰ কৰিব পোৱা নাই, তেওঁলোককো যাতে সোনকালে
উদ্ধাৰ কৰিব পাৰে তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। Thank you.